নমস্কাৰ দৰ্শকসকল, আজি মই আপোনালোকক শিকাবলৈ লৈছোঁ সংখ্যা প্ৰণালী অৰ্থাৎ নাম্বাৰ ছিষ্টেমৰ বিষয়ে কিছু জানিবলগীয়া কথা। সংখ্যা প্ৰণালী সংখ্যা প্ৰণালীৰ বিষয়ে জানিবৰ বাবে আমি প্ৰথমতে ভালদৰে জানিব লাগিব কি স্বাভাৱিক সংখ্যা কাক বোলে, হয়নে? স্বাভাৱিক সংখ্যা কাক কয়? যে গণিবলৈ ব্যৱহাৰ কৰা সকলোবিলাক সংখ্যাকে স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। আমি গণিবৰ বাবে যিবিলাক সংখ্যা ব্যৱহাৰ কৰোঁ সেইবিলাকক স্বাভাৱিক সংখ্যা বুলি কয়। গণিবলৈ ব্যৱহাৰ কৰা সংখ্যাবোৰক স্বাভাৱিক সংখ্যা বোলে। যেনে 1, 2, 3, 4, 5 এইবিলাক। আৰু এই সংখ্যাবোৰক আমি এটা সংহতিৰ দ্বাৰা বুজাওঁ, আৰু সেইটো হৈছে নেচাৰেল নাম্বাৰ, ছেট অফ নেচাৰেল নাম্বাৰ n। ঠিক আছে? এতিয়া আমি আহিছোঁ স্বাভাৱিক সংখ্যাৰ পিছত আমি জানিব লাগিব কি পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা কোনবিলাক সংখ্যাক আমি পূৰ্ণ সংখ্যা বুলি কওঁ? শূন্য আৰু আটাইবোৰ স্বাভাৱিক সংখ্যাক আমি একেলগে পূৰ্ণ সংখ্যা বুলি কওঁ। যেনেকৈ আমাৰ স্বাভাৱিক সংখ্যা কোনবিলাক আছিল? 1, 2, 3, 4, 5 এইবিলাক স্বাভাৱিক সংখ্যা আছিল। স্বাভাৱিক সংখ্যাৰ লগত আমি খালি আগত শূন্যটো থাকিব, মানে শূন্যৰ পৰা আৰম্ভ হয় পূৰ্ণ সংখ্যাবিলাক। আৰু পূৰ্ণ সংখ্যাৰ সংহতিটোক আমি ডব্লিউৰে বুজাওঁ, হোল নাম্বাৰ। ঠিক আছে? মানে পূৰ্ণ সংখ্যাত খালি শূন্যটো বেছিকৈ থাকিব স্বাভাৱিক সংখ্যাৰ সংহতিটোত কৰি। এতিয়া পূৰ্ণ সংখ্যাৰ পিছত আমি জানিব লাগিব অখণ্ড সংখ্যা। অখণ্ড সংখ্যা। অখণ্ড সংখ্যা কোনবিলাক কয়? অখণ্ড সংখ্যা হৈছে যে পূৰ্ণ সংখ্যাবিলাক যেনেকৈ 0, 1, 2, 3 যিবিলাক সংখ্যা ধনাত্মক সংখ্যা, তাৰ লগতে থাকিব ঋণাত্মক সংখ্যা, ধনাত্মক আৰু ঋণাত্মক চিহ্নযুক্ত সকলোবোৰ সংখ্যাক একেলগে আমি অখণ্ড সংখ্যা বুলি কওঁ। আৰু অখণ্ড সংখ্যাৰ সংহতিটোক আমি কিহেৰে বুজাওঁ? আই বা জেডেৰে। আই বা জেডৰ দ্বাৰা আমি এই অখণ্ড সংখ্যাৰ সংহতিটো বুজাওঁ, চিনাক্ত কৰোঁ। ঠিক আছে? অখণ্ড সংখ্যাৰ পিছত আহিব মৌলিক সংখ্যা। মৌলিক সংখ্যা। মৌলিক সংখ্যা কোনবিলাক কয়? যে যিবোৰ সংখ্যা একতকৈ ডাঙৰ আৰু কেৱল এক আৰু সেই সংখ্যাটোৰহে বিভাজ্য, তেনে সংখ্যাবোৰক মৌলিক সংখ্যা বোলে। অৰ্থাৎ যিবিলাক সংখ্যা একতকৈ ডাঙৰ হ'ব লাগিব, আৰু সেই সংখ্যাটো কেৱল এক আৰু সেই সংখ্যাটোৰেহে বিভাজ্য হ'ব লাগিব, সেইবিলাক সংখ্যাক আমি কি বুলি ক'ম? মৌলিক সংখ্যা। যেনে 2 সংখ্যাটো কি? একতকৈ ডাঙৰ, আৰু এই 2 সংখ্যাটোক আমি একেৰে বিভাজ্য হয় আৰু 2ৰে বিভাজ্য হয়। ঠিক তেনেকৈ 3টো কিহৰে হয়? একেৰে বিভাজ্য হয় আৰু 3ৰে বিভাজ্য হয়। ঠিক তেনেকৈ 5 এইটো একেৰে বিভাজ্য হয়, লগতে 5ৰে বিভাজ্য হয়।
মাত্ৰ দুটা ইয়াৰ উৎপাদক থাকে সেইবিলাক সংখ্যাকে মৌলিক সংখ্যা বোলে এটা সংখ্যাটো নিজে আৰু এক এই দুটা সংখ্যাই ইহঁতৰ উৎপাদক ঠিক আছে তাৰ পিছত আহিল যৌগিক সংখ্যা যৌগিক সংখ্যা কোনবিলাক যিবোৰ সংখ্যা একতকৈ ডাঙৰ কিন্তু মৌলিক নহয় অৰ্থাৎ একতকৈ ডাঙৰ মানে 2 কিন্তু 2টো মৌলিক সংখ্যা হয়নে যিবোৰ সংখ্যা একতকৈ ডাঙৰ কিন্তু মৌলিক নহয় তেনে সংখ্যাবোৰক যৌগিক সংখ্যা বোলে যেনে ধৰা 4 এইটো একতকৈ ডাঙৰ কিন্তু 4টো মৌলিক সংখ্যা হয় নেকি নহয় এইটো তাৰ মানে কি যৌগিক সংখ্যা 6 এইটো মৌলিক সংখ্যা হয় নেকি নহয় তাৰ মানে এইটো যৌগিক সংখ্যা একতকৈ ডাঙৰ হ'ব লাগিব ঠিক তেনেকে 7টো নহয় 7টো মৌলিক হ'ব মৌলিকৰ পিছত 8 আহিল 8টো হ'ব যৌগিক 9 10 এনেকুৱা তাৰ পিছত আহিল যুগ্ম সংখ্যা যুগ্ম সংখ্যা কোনবিলাক যিবোৰ অখণ্ড সংখ্যাক 2 ৰে হৰণ কৰিব পাৰি তেনে অখণ্ড সংখ্যাক যুগ্ম সংখ্যা বোলে যেনে আমি পাইছিলো অখণ্ড সংখ্যা কোনবিলাক যে ধৰা এটা অখণ্ড সংখ্যা লোৱা 2 2ক আমি কিহেৰি 2 ৰে হৰণ কৰিব পাৰো নে নোৱাৰো পাৰো হয়নে গতিকে 2টো কি হ'ব 2টো এটা যুগ্ম সংখ্যা 4টোক আমি 2 ৰে হৰণ কৰিব পাৰো নে পাৰো গতিকে 4টো হ'ব যুগ্ম সংখ্যা ঠিক তেনেকে 6 8 10 এইবিলাক যুগ্ম সংখ্যা অৰ্থাৎ আমি এই সংখ্যাবিলাকক 2 ৰে হৰণ কৰিব পাৰো অযুগ্ম সংখ্যা দুইৰে বিভাজ্য নোহোৱা অখণ্ড সংখ্যাবোৰকে অযুগ্ম সংখ্যা বোলে তাৰ মানে যিবিলাক অখণ্ড সংখ্যা 2ৰে বিভাজ্য হয় 2ৰে হৰণ হয় সেইবিলাক সংখ্যা হ'ল যুগ্ম সংখ্যা আৰু যিবিলাকক নহয় সেইবিলাক অযুগ্ম সংখ্যা অৰ্থাৎ 1 3 5 এইবিলাকক 2ৰে হৰণ হয় নেকি নহয় গতিকে এইবিলাক হৈছে অযুগ্ম সংখ্যা এতিয়া কেইটামান বিশেষ মন কৰিবলগীয়া কথা যে এক সংখ্যাটো মৌলিক বা যৌগিক এটাও নহয় হয়নে আৰু আটাইতকৈ সৰু যুগ্ম অথচ মৌলিক সংখ্যাটো কি পৰীক্ষাত আহিব পাৰে সেইটো হ'ব 2 যুগ্ম অথচ মৌলিক আটাইতকৈ সৰু পূৰ্ণ সংখ্যা কোনটো হ'ব 0 মানে পূৰ্ণ সংখ্যাবিলাক ক'ৰ পৰা আৰম্ভ হয় 0ৰ পৰা আৰম্ভ হয় গতিকে আটাইতকৈ সৰু কি হ'ব পূৰ্ণ সংখ্যা 0 আটাইতকৈ সৰু পূৰ্ণ সংখ্যা এতিয়া আমি দুটামান অংক লৈ লৈছোঁ যে পৰীক্ষাত যদি এনেকুৱা আহে যে 56 স্কুৱেৰ মাইনাছ 51 স্কুৱেৰ ৰৰ মেনৰ মান কিমান
মানে 56 বৰ্গ পৰা 51 বৰ্গটো বিয়োগ কৰিব লাগে। এনেকুৱা ধৰণৰ অংকত আমি কি কৰিম 56 স্কুৱেৰ মানে কি 56 দুটা পূৰণ হয়নে? এই দুটা আমি প্ৰথম পূৰণ কৰি ল'ম। এই দুটা পূৰণ কৰিলে কি হ'ব 6 6 গুণ 4 6 হাতে গ'ল 3 6 5 গুণ 30 31 32 33 6 5 গুণ 30 শূন্য হাতে গ'ল 3 5 5 গুণ 25 26 27 28 হয়নে? তাৰপিছত এইখিনি এতিয়া আমি যোগ কৰিলে কি হ'ব 6 3 9 10 11 1 হাতে গ'ল 1 3 3 1 3 6 3137 ইয়াত আমি লিখিম 3137 বিয়োগ। এইবাৰ কি কৰিম আমি 51 স্কুৱেৰ অৰ্থাৎ 51 দুটা পূৰণ এইটো পূৰণ কৰিম 1 1 গুণ 1 5 1 গুণ 5 5 1 গুণ 5 5 5 গুণ 25 1 5 5 2 শূন্য হাতে গ'ল 1 6 আৰু ইয়াত হ'ব 2 অৰ্থাৎ 2601 এইটো আমি কি কৰিম ইয়াত লিখিম 2601 এতিয়া এইটো বিয়োগ কৰিম আৰু এইটো বিয়োগ কৰিলে কি হ'ব এটা পাতি লৈছো 3 1 3 6 2 6 0 6 1 গেলি 5 3 0 গেলি 3 11 6 গেলি 5 3 2 গেলি 2 ঠিক আছে 535 ঠিক আছে। এনেকুৱা ধৰণৰ অংকবিলাক আমি এনেকৈ কৰিব পাৰিম। ইয়াৰ পিছত আমি এটা বেলেগ প্ৰশ্ন লৈ লৈছোঁ। এইটো হৈছে কুৱেশ্যন 3/1 যোগ 5/1 যোগ 2/1 এইটো যদি আমি কি কৰিব লাগে এইটো সৰল কৰিব লাগে হয়নে? এইটো সৰল কৰিব লাগিলে আমি কি কৰিব লাগিব আমি এইটো মান নাজানো সৰল কৰিব লাগিলে আমি কৰিব লাগিব প্ৰথমতে কি কৰিব লাগিব এই তিনিওটা লসাগু ল'ব লাগিব। লসাগু কি হ'ব 3 5 2 ইয়াৰ লসাগু 3 5 গুণ 15 15 2 গুণ 30 হয়নে 30 হ'ব। তাৰপাছত এতিয়া আমি কি কৰিম 3ৰে 30ক হৰণ কৰিম 3ৰে 30ক হৰণ কৰিলে কি পাঁচ যাব 10 বাৰ 3 10 গুণ 30 10ৰে এইবাৰ একক পূৰণ কৰিম 10 1 গুণ 10 যোগ চিন আছে নহয় যোগ দিলোঁ। এইবাৰ 5ৰে 30ক হৰণ কৰিম কিমান বাৰ যাব 5 6 গুণ 30 6ৰে একক পূৰণ কৰিম 6 1 গুণ 6 যোগ 2ৰে এইবাৰ 30ক হৰণ কৰিম অৰ্থাৎ 2 15 গুণ 30 15 বাৰ গ'ল 15ৰে একক পূৰণ কৰিম 15 1 গুণ 15 তাৰপিছত কি হ'ব তলত থাকিলে 30 হয়নে ওপৰত হ'ব এই তিনিটা যোগ কৰি দিয়া 10 6 16 16 15 কিমান হ'ব 31 এতিয়া এইটো আমি কি কৰিব পাৰোঁ সমষ্টিত লিখিব পাৰোঁ অৰ্থাৎ তলত থাকিল 30ৰে 31ক হৰণ কৰিলে কিমান বাৰ যাব একবাৰ 30 1 গুণ 30 আৰু বাকী কিমান থাকিল 1 31 এইটো ঠিক আছে। এতিয়া আমি এটা বেলেগ অংকলৈ যাম। এইটো হৈছে 5/3 পূৰণ 4/x পূৰণ 13/9 সমান 20/7
ইয়াত কি সুধিছে ইমানত xৰ মান কিমান, অৰ্থাৎ এই মানটো কিমান হ'ব আমাক সুধিছে, হয়নে? এতিয়া আমি ইয়াৰ মান কিমান হ'ব উলিয়াম। এই অংকটো কৰিবৰ বাবে আপুনি কি কৰিব লাগিব, প্ৰথমতে কি কৰিব লাগিব, যিহেতু পূৰণ আছে বেলেগ ভাবিব নালাগে, তলৰ কেইটা পূৰণ কৰি ইয়াত লিখিব, ওপৰৰ কেইটা পূৰণ কৰি ইয়াত লিখিব। এতিয়া পূৰণ কৰি দিয়া, 5 4 গুণ 20, হয়নে? 20 13 গুণ হ'ব তোমাৰ 260, আৰু ওপৰত 3 9 গুণ 27, আৰু x আছে, x আহিব। এইফালে হ'ব, এইটো ঠিকে থাকিব। তাৰপাছত কি হ'ল, এইবাৰ তুমি বজ্ৰ পূৰণ কৰি দিয়া, অৰ্থাৎ ওপৰটোৰে তলৰটোত পূৰণ, তলৰটোৰে ওপৰটোত পূৰণ। 27x পূৰণ 20 সমান কিমান হ'ব, 540x সমান, এইবাৰ এইটোৰে এইটোক পূৰণ কৰি দিয়া, কিমান হ'ব 1820। এইবাৰ আমি xৰ মান উলিয়াম, অৰ্থাৎ xৰ মান উলিয়াব লাগিলে কি কৰিব লাগিব, xৰ লগত যিটো সংখ্যা থাকে সেই সংখ্যাটোৰে কি হ'ব, ইয়াত হৰণ হ'ব, হয়নে? মানে 540টো 540 তলত যাব আৰু ওপৰত থাকিব 1820। এতিয়া আমি কি কৰিব পাৰোঁ, ওপৰত শূন্য আছে তলতো শূন্য আছে, কাটি দিব পাৰোঁ। তাৰপিছত এইটোক আমি কিহেৰে কাটিম, যে 2ৰে 2 2 গুণ 4, 1 ৰহিল 14, 2 7 গুণ 14 হ'ল, আৰু এইফালে 2 দি 2 9 গুণ 18, 2 1 গুণ 2, অৰ্থাৎ কিমান হ'ল, ওপৰত থাকিল 91, তলত থাকিল 27। এইটো হ'ল ইয়াত এনচাৰ। ঠিক আছে, আজিলৈ এইখিনিতে সামৰিছোঁ। যদি আমাৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে, ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু এনেকুৱা ধৰণৰ এক্সাম ৰিলেটেড ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।